ভালকে ভিডিঅ'জ ল'ম ফটোজ ল'ম চাই ইমান হেৰি মানে কি ক'ম দেখি বিদেশী পৰ্যটকসকল আহে আৰু আমাৰ লগত কিবাকৈ পৰ্যটক আছে তেখেতলোকৰ মন্তব্য এইটো ৰাস্তা নহয় ঘূৰাই দিয়ে ভাল হ'ব এইটো নহয় আমি সেই লাগিলে বেক মাৰি দিলো ন কিন্তু য'ত ত'ত গৈ পেলাই চাব পাৰি নেকি নোৱাৰি ন এতিয়া কিবা দেখিছা মই কৈছো ন মেপত তুমি বিশ্বাস নকৰি কৈ আছিলো গুগল মেপ নেচাবা কৈ থকা নাছিলো গুগল মেপে মানে শৰ্টকাট টু হেভেন দি দিয়ে এইখানে এই তুমি ইয়াতে পালোহি ন নাৱত উঠিব পাৰিম নে এইটো হে বাৰ্ডছ ভিউ পইণ্ট এই দীপৰ বিলৰ নিচিনা দেখোন গান নাছিলে দীপৰ বিলৰ হেৰি ল'লে হ'ল আমি এতিয়া মাগুৰী বিল ভ্ৰমণ কৰিব ওলাইছো আজি গোটেই ব্লগটো অৰ্ণৱাই শ্বুট কৰিছে মোৰ হা ইয়াতে আমি ডিফাৰেণ্ট মাইগ্ৰেটৰী বাৰ্ড চাম আৰু মই এইবোৰ চাই একচুৱেলি ভাল পাওঁ মানে জন্তু চৰাই আৰু এইটো আমি ফাৰ্ষ্ট আহিছো ন ইয়াত ফাৰ্ষ্ট আহিছো প্ৰথমতে গৈ মানে ইয়ালৈ আহিছিলো লোকেশ্যনটো যিহেতু দেখিলে আমি গৈ কিনে বাগানৰ মাজত ক'ৰবাত ওলালো আকৌ ইয়াত একদম তাত দুজন বহিব আমাৰো ভিডিঅ' কৰিব লাগিব ভিডিঅ' কোনে কৰিব মোৰ যোনে ভিডিঅ' কৰে সিয়ে আগত বহ না তোৰ ভিডিঅ' নকৰো তো মই কিবা আৰু মাগুৰ বিললৈ আহিছে কিবা এটা প্ৰমাণ থাকিব আৰু উশাহ নোপোৱা হৈ গৈছিলো এইটো পিন্ধি পেলাই কি চৰাই নাজানো শালিকা হয় জানো মই তোৰ ভিডিঅ' কৰি আছো হা মোৰ ভিডিঅ' কৰি আছা নেকি নৰ্মেলি নেচাৰ আৰু মোবাইলটো ভালকে ধৰিবা হা চ' গাইজ আপোনালোকেও ভিডিঅ'টো এনজয় কৰক দেখিছেনে ইমান ধুনীয়া একদম ঠাণ্ডা হৈ আছে ন চোৱা সেইফালে লোটাছ সঁচা পুৰা লোটাছ এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ জানানে ৰখিবা হা মই ইউটিউব ব্লগ তুলি আছোঁ চোৱা মোৰ ভিডিঅ'ত আহিছা নাই এতিয়া মই এনজয় কৰি আছো উৰণি বাৱনি লৈ এনজয় একচুৱেলি ৰ'দটো এতিয়া ধৰিছে ন বহুত পোক ৰে এইখিনিত দাদা পোকৰ মাজেৰে কেলে লৈ আহিছে বাৰু কলা বগলী দুখ লাগিছে মোৰ
কেলে স্পেস আৰু সেইফালে মাছ মাৰি আছে ন ইয়াত থাকি কেনেকুৱা লাগে দাদা তোমাৰ ঘৰ ইয়াতে নে ইয়াতে চোৱা অৰুণাবা দেখিছা আৰু তুমি ঘৰ যাওঁ কৈ আছিলা ন চোৱা বাইদেউ মাছ পাইছে নাই পাইছে Good catch. Thank you. হেৰি আমি আৰু যাওঁগে মুখখন চিনি পাবনে মোক ভালকে চিনি পাব এতিয়া চবেই চিনি শুনা পালে ইমান জোৰ জোৰছে কৈছা নুশুনিব আমি যোৱাকালি নামচাই গ'লো আৰু তাৰ আগদিনাখন আমি হেৰি গ'লো ক'ত গ'লো আমাৰ বাগান চাগান ফুৰালো গ'লো আৰু তাৰপিছত চিংফল লজত মই আহোমৰ ড্ৰেছ পিন্ধি পেলাই উঠিলো ইমান ভাল লাগিলে চাবা মুখ চুখ বেকা হ'ব পাৰে I'll give this raw footage but lights camera action ready ready হোৱালৈকে ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বুকুতে থকা মাগুৰী মতাপুং বিল আৰু এই মাগুৰী মতাপুং বিলৰ সৌন্দৰ্য চাবৰ বাবে দেশী বিদেশী পৰ্যটকসকল আহে আৰু বিশেষকৈ পক্ষীৰ কাকলিত যে ৰাতিপুৱাই ইয়াতেই মাগুৰী মতাপুং বিলতেই বিভিন্ন প্ৰজাতিৰ পক্ষী ইয়াত পক্ষী দেখিবলৈ পোৱা যায় আৰু বিশেষকৈ শীতৰ আগমনৰ লগে লগেই পক্ষীৰো আগমন ঘটে দেশী বিদেশী প্ৰায় 325 বিধৰো অধিক প্ৰজাতিৰ পক্ষী ইয়াতে পায় আৰু খুব সৌন্দৰ্য মনোমোহা নান্দনিক যি দৃশ্য সেই দৃশ্য উপভোগ কৰিব বিভিন্ন দেশৰ দেশী বিদেশী পৰ্যটকসকল আহে আৰু আমাৰ লগত কেইবাগৰাকী পৰ্যটক আছে তেখেতলোকৰ মাগুৰী মতাপুং বিলৰ সৌন্দৰ্য চাবৰ বাবে নাৱেৰে এনেদৰে লৈ আনে আৰু নাৱৰ মাজত নাৱেৰে আহি ভেটফুলৰ মাজত যি সৌন্দৰ্য এই সৌন্দৰ্য উপভোগ কৰা দেখা পোৱা গৈছে নাৱৰ মাজতে আমি তেখেতলোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম ক'ৰ পৰা আহিছে বাইদেউ মই আহিছোঁ গুৱাহাটীৰ পৰা আচলতে মই মোৰ বান্ধৱীৰ ঘৰত থকাকৈ আহিছোঁ আৰু মই মাৰ্ঘেৰিটা কেতিয়াও আহি পোৱা নাছিলোঁ আহি পাই মোৰ খুবেই ভাল লাগিলে তাই একচুৱেলি আহোম ঘৰৰ ছোৱালী হয় তো মই তাইৰ যোৱাকালি মই চিংফু লজত গ'লোঁ তাতে বহুত ধুনীয়া লাগিলে আৰু আজি ইয়াত এই মাগুৰী বিলটো আহিলোঁ কৈছে যে ইয়াতে ডিব্ৰুচৈখোৱা পাৰ্কত যোৱা কথা আছিলে কিন্তু তাত নগৈ আমি ইয়াত আহিলোঁ মানে আহি পেলাই ইমান ধুনীয়া দেখিলোঁ ইমান লোটাছ মানে পদুম ফুল ফুলি আছে তাৰ পৰা এই নাওত দেখি পেলাই ৰাতিপুৱাতে আহিছিলোঁ ঠাণ্ডা আছিলে তেতিয়া এতিয়া অলপমান ৰ'দটো উঠিছে ৰাতিপুৱা আহিলে কিন্তু খুব ভাল লাগিব মানে কুঁৱলী চুঁৱলী পৰি থাকিব মোৰ বহুত এক্সপিৰিয়েঞ্চটো মোৰ বহুত ভাল লাগিছে এণ্ড মোৰ লগত আহিছে মোৰ বান্ধৱীৰ ভণ্টি চিম্পি তো তাইৰ এইটো ফাৰ্ষ্ট টাইম যদিও মাৰ্ঘেৰিটাৰ হয় কিন্তু তাই আজি ফাৰ্ষ্ট টাইম আহিছে এণ্ড she is surprised to see such a beautiful place here আৰু আসলতে আমি এইটো কথা ক'বলৈ বিচাৰোঁ অসমখন বহুত ধুনীয়া হয় মানে আণ্ডাৰৰেটেড জেগা কিছুমান আছে যিটো মানে কোনো গৈ পোৱা নাই মাগুৰী বিলৰ কথাটো মই আচলতে শুনাও নাছিলোঁ কিন্তু ইয়াত আহি মই শুনিলোঁ চবৰে মুখত তো ভাবিলোঁ এইবাৰ ইয়াতে গৈ আহোঁ আৰু এনেকুৱা বহুত ঠাই আছে য'ত নেকি মানে বহুত পপুলাৰ নহয় বাট বহুত ধুনীয়া হয় আৰু বহুত ধুনীয়া আৰু আমি প্ৰত্যেকে মানে এইবোৰ কনজাৰ্ভ কৰিব লাগে কাৰণ এইবোৰ নহ'লে মানে ইক'লজিটো ডিষ্টাৰ্ব হৈ যাব আৰু আজি আমি ইয়াত ইমান পোকো দেখিলোঁ
মানে পানীত থকা মকৰা দেখিলোঁ, সেইবোৰ মই কেতিয়াও বেলেগ বিলত দেখা নাই। আৰু পদুমৰ লগত ইমান ধুনীয়া ধুনীয়া চৰাই, হাঁহ, বগলী, কলা বগলীটো মই আজি ইয়াত ফাৰ্ষ্ট দেখিছোঁ। চ' ভাল লাগিছে, বহুত ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া, বেছিয়ে ধুনীয়া পৰিৱেশ। আৰু মই আটাইকে ক'ম যে আপোনালোকে যদি ইফালে আহে তে এই মাগুৰী বিলত কিন্তু আহিব পাৰে। মাগুৰী বিলত আহিব পাৰে। আমি আন কেইবাগৰাকী আছে, শিল্পী আছে, কৈছে ফ্ৰেণ্ডৰ আছে, শিল্পী কাষলৈ মন দিব লাগিছে অকণমান আৰু দাদা আপোনালোকৰ ল'ম। বিশেষত আজি মনোমোহা দৃশ্য উপভোগ কৰি মন্তব্য ল'বলৈ যত্ন কৰিম, যিহেতু প্ৰতিগৰাকী সৌন্দৰ্য উপভোগ কৰিছে। আজি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাগুৰী মটৰপুংবিলৰ সৌন্দৰ্য উপভোগ কৰি কেনেকৈ লাগে? ভাল লাগিছে। আজি মই প্ৰথম দিন ইয়াত আহিছোঁ, আনকালে ভাবি আছিলোঁ আহিম আহিমকৈ, আহিব পৰা নাছিলোঁ। মোৰ কাৰণে তহঁতি আজি ফাৰ্ষ্ট ফাৰ্ষ্ট আহিছিলোঁ। সঁচাকৈয়ে ভাল লগা পৰিৱেশ। আপুনি যদি আহে মাগুৰী মটৰপুংবিললৈ, কিন্তু ইতিমধ্যে উল্লেখ কৰিছে ইয়াতে যদি কেমেৰাই ভিডিঅ' ল'ম বুলি বা তেনেধৰণৰ কিবা আহি পিনে প্ৰকৃতিয়ে সকলো পাহৰাই পেলাই আৰু সৌন্দৰ্যৰ যি মনোমোহা নান্দনিক যি দৃশ্য, সেই দৃশ্য পুনৰবাৰ মই সুন্দৰ দেখুৱাবলৈ নিশ্চয় কৰিছোঁ। ইয়াৰ ভেটফুলৰ যেন দলিচা পাৰি থোৱা এটা পৰিৱেশ আৰু ইয়াৰ মাগুৰী মটৰপুংবিল প্ৰতিটো বছৰে শীতৰ যেতিয়া আগমন ঘটে, প্ৰতিটো শীতৰ আগমন অতি সুন্দৰ হৈ পৰে। আৰু ইয়াৰ মনোমোহা দৃশ্যই সকলো পাহৰাই পেলাই জীৱনৰ যেন যান্ত্ৰিকতাৰ সকলো পাহৰি এই স্থানলৈ যেতিয়া আপুনি আহে, প্ৰকৃতিৰ মাজত বিলীন হৈ যাব এটা পৰিৱেশ, বিলীন হৈ যাব পৰা পৰিৱেশ। আৰু প্ৰকৃতি পাহৰি যায় প্ৰকৃতিৰ বুকুত প্ৰকৃতিৰ মনোমোহা দৃশ্য দেখি প্ৰতিগৰাকী লোকেই আপ্লুত হৈ পৰে। আৰু এয়াই যেন মাগুৰী মটৰপুংবিল। আৰু মাগুৰী মটৰপুংবিলৰ ৰিঙিয়াই মাতে প্ৰতিগৰাকী পৰ্যটকক, প্ৰতিগৰাকী দেশী বিদেশী পৰ্যটক আহি ইয়ালৈ ইয়াৰ যি পৰিৱেশ, ইয়াৰ যি সৌন্দৰ্য, ইয়াৰ যি নান্দনিক সেই সৌন্দৰ্য, পক্ষীৰ যি কাকলি, পক্ষীৰ যি কোলাহল, সেই কোলাহল দেখি প্ৰত্যেকেই আপোন পাহৰা হৈ পৰা এটা পৰিৱেশ য'ত আছে ডিব্ৰু চৈখোৱা মাগুৰী মটৰপুংবিল। যি এই মনোমোহা দৃশ্য উপভোগ কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। প্ৰজাতিৰ চৰাই আজি ফাৰ্ষ্ট টাইম মই দেখিছোঁ। আৰু যিহেতু মই মাৰ্ঘেৰিটাত থাকোঁ, বাট কেতিয়াও অহা নাছিলোঁ, এয়া বাৰ লগৰ বুলি আজি মানে এটা চান্স পালোঁ এণ্ড ফুৰিব আহিলোঁ। আৰু কিন্তু ভিউটো চাই মানে ফটো ভাবিছিলোঁ ভালকৈ ভিডিঅ'জ ল'ম, ফটোজ ল'ম, চাই ইমান মানে কি ক'ম ভাল লাগিছে যে ল'বই পৰা নাই। ডাইৰেক্ট মানে ফোনত বা কেমেৰাত আপুনি এইটো কেতিয়াও আচলতে মানে আপুনি কিবা কেপচাৰ কৰিম বুলি ভাবিলে আপুনি কেপচাৰ কৰিলেই নহ'ব, মানে প্ৰকৃতি পাহৰাই মানে পাহৰি যাব। কেমেৰাই জাষ্টিফাই নকৰে একচুৱেলি বিউটিটো। আৰু ক'ত নিয়ে মাছখিনি? বিকিবলৈ নিয়ে? কিহত আহে তেওঁলোকে? আচ্ছা, আৰু ফাইনেলি এতিয়া পাই গ'লোহি। এতিয়া ক'লৈ যাম আমি? আগে পাৰটো পাই লওঁ, তাৰপিছত গম পাম ন। সেইফালে খুৰী বহি আছে, খুৰী নাহিলে আমাৰ লগত। সেইয়া দিয়া না। থেংক ইউ। কিবা পিছল হয় ন?